বন্ধু বান্ধৱীসকল মহিমাৰ্থি আকৌ নতুন ভিডিঅ' এটালৈ সকলোকে স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ এটা আইচিং কেকৰ ৰেচিপি বুলি নহয়, মই আজি প্ৰথম কেকটো বনাইছিলোঁ। আইচিং কেকটো ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তেনেহ'লে ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ইয়াৰ বাবে লাগিব মেজাৰমেণ্ট কাপ, এইটোৱে মই 1 কাপ ময়দা লৈছোঁ। একদম ফুলকৈ লৈছোঁ, আপোনালোকে মন কৰি যাব। তাৰপিছত এইখিনি ধুনীয়াকৈ মই এতিয়া চালি ল'ম। আৰু এইখন চামুচে মই সম্পূৰ্ণ এচামুচ বেকিং পাউডাৰ লৈছোঁ। আৰু এখন চামুচে অকণমান নিমখ লৈছোঁ। সকলো বস্তুখিনি মই চালি লৈছোঁ। চালি ল'লে ওপৰত গোটা গোটা থাকিলে ওপৰতে ৰৈ যায়। আৰু ইয়াত চেনি লৈছোঁ। চেনিখিনি মই মিক্সিত মিহি কৰি লৈছিলোঁ যদিও আকৌ চালিয়ে লৈছোঁ মই। আৰু এইখিনি ধুনীয়াকৈ এতিয়া মই মিক্স কৰি লৈছোঁ। আৰু মই ডিম 2টা লৈছোঁ আৰু ডিম 2টা মই এনেদৰে মিক্স কৰি লৈছোঁ। আৰু ইয়াতে মই দিম মেজাৰমেণ্ট কাপটোৱে আধা কাপ ৰিফাইন তেল। এইটো মেজাৰমেণ্ট কাপে আধা কাপ মই ৰিফাইন তেল লৈছোঁ। আৰু এইখিনিও ধুনীয়াকৈ মই মিক্স কৰি ল'ম। আৰু মিক্স কৰা হৈ গ'লত ইয়াতে মই যিখিনি মই ময়দা বেকিং ৰেডি কৰি থৈছিলোঁ তাতে মই দি দিছোঁ ডিম আৰু ৰিফাইন তেলে। তাৰপিছত মই এতিয়া মিক্স কৰি লৈছোঁ। আৰু আনফালে মই এখন কেৰাহী প্ৰিহিট হ'বলৈ দিছিলোঁ 10 মিনিটৰ বাবে। একদম ল' ফ্লেমত প্ৰিহিট হ'বলৈ দিছোঁ ইয়াত। আৰু এইকেইটা মোৰ কেক বনোৱা বাতি হয় আৰু ইয়াৰ মাজৰ যিটো বাতি সেইটো ব্যৱহাৰ কৰিম আজি। আৰু যিহেতু মোৰ হাতত বাটাৰ পেপাৰ নাই সেইবাবে এইখন মই কাগজ লৈ লৈছোঁ। আৰু কাগজখন ধুনীয়াকৈ মই গোলকৈ কাটি ল'ম। এতিয়া আপোনালোকক দেখুৱাওঁ বুলিয়ে সম্পূৰ্ণখিনি দেখুৱাই দিছোঁ। আৰু ইয়াতে মই ৰিফাইন তেল সানি লৈছোঁ। আৰু এতিয়া মই কাগজখন দি দিছোঁ। আৰু কাগজখন যিহেতু বাটাৰ পেপাৰ নহয় সেইবাবে ওপৰতো ৰিফাইন তেল সানি লৈছোঁ। আৰু অকণমান ময়দা ছটিয়াই দিছোঁ তেতিয়া কেকটো ধুনীয়াকৈ ওলাই আহে। আৰু ইয়াৰ দেখিছেনে একদম ৰিবনডালৰ লেখীয়া যেতিয়া হ'বগৈ ফেটি তেতিয়া আপোনালোকে বাচনটোত ঢালি দিব পাৰিব। আৰু মিশ্ৰণখিনি ঢালি দি পেলাই মই অলপমান টেপটেপাই দিলোঁ। টেপটেপাই দিয়াৰ পিছত এয়াৰ বাবলছখিনি ওলাই আহিল আৰু মই কেৰাহীখনত দি দিলোঁ। সম্পূৰ্ণ 45 মিনিটৰ পিছত মই চাইছিলোঁ। মই চাওঁতে বাৰী এডাল সোমোৱাই পেলাই চালোঁ। বাৰীডাল সোমোৱাই পেলাই যিহেতু চালোঁ হোৱা নাছিলে আৰু 5 মিনিটৰ পিছত দি দিলোঁ। এয়া হৈ গ'ল, ধুনীয়াকৈ কেক ৰেডি হৈ গ'ল। এতিয়া কেকটো ঠাণ্ডা হ'বলৈ দিয়াৰ পিছত এখন চুৰিয়ে মই চাইডে কাটি পেলাই কেকটো উলিয়াই ল'লোঁ। আৰু দেখিছেনে অকণমানো জ্বলি যোৱা নাই। আৰু ইফালে মই চুগাৰ চিৰাপৰ বাবে চেনি 3 চামুচ গুড়ি চেনিয়ে দি লৈছোঁ। আৰু এই গিলাচটোৱে 1 গিলাচ পানী দিছোঁ। চেনিখিনি একদম সিজাই থাকিব নালাগে, একেবাৰে গলি যোৱালৈকে মই ইয়াত গৰম কৰিছোঁ। আৰু ক্ৰীমৰ কাৰণে মই হুইপ ক্ৰীম এইটো ব্যৱহাৰ কৰিছোঁ। আৰু এই চাহ খোৱা কাপেৰে মই কাপ আধা ক্ৰীম দিম। 1 কাপ দিলোঁ আৰু তাৰ আধা দি দিম।
আৰু ভেনিলা এছেঞ্চ দি দিলোঁ মই ইয়াতে আৰু এইখিনি মই এতিয়া হুই খোৱালৈকে ফেটি থাকিম যেতিয়া ইয়াৰ টান টান হৈ আহিব তেতিয়া মই ফেটাটো এৰি দিম ইয়াৰ দেখিছেনে লাহে লাহে আহিবলৈ ধৰিছে এয়া হৈ গ'ল মই এতিয়া দিছোঁ পৰা নাই দেখিছেনে আৰু ইয়াত মই যিহেতু ফুড কালাৰ ব্যৱহাৰ কৰিম হালধীয়া ফুড কালাৰ মই 4 টোপ দি দিছোঁ আৰু মই আকৌ বিট কৰি ল'ম বিট কৰা হৈ গৈছে আৰু এতিয়া কেকটো মই 3টা ভাগত কাটি লৈছোঁ একদম লাহে লাহে কাটিব যিহেতু ফ্লাফি হয় ভাগি থাকিবৰ চান্স থাকে আৰু একদম লাহে লাহে কাটিব আৰু ইয়াত মই এতিয়া কেকটো আইচিং কৰিম আজি মই প্ৰথম কেক বনাইছিলোঁ আৰু কেকৰ কাৰণে ক'তো মই ট্ৰেইনিং লোৱা নাই এনেকৈ চাই মই শিকিছোঁ আৰু কোনোবাই যদি এনেকৈ চাব বিচাৰে কেকৰ বাবে কি লাগিব এনেই ঘৰতে বনাবলৈ মোক আপোনালোকে কমেণ্ট কৰিব পাৰে কমেণ্ট কৰিলে মই কি লাগিব নেক্সট ভিডিঅ'ত দিম আৰু এতিয়া কেকটো মই আইচিং কৰি লৈছোঁ সাইডত ধুনীয়াকৈ লগাই লৈছোঁ আইচিং কৰিবলৈ শিকাই নাই সেইবাবে আজি প্ৰথম এনেদৰেই কৰি চালোঁ তাৰপিছত ভালকৈ বনাবলৈ চেষ্টা কৰিম আজি এনেদৰেই কৰি চালোঁ আশা কৰিলোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব আৰু তলত কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু তলত কমেণ্ট কৰিব যদি আপোনালোকে চাব বিচাৰে যে কেকৰ বাবে কি প্ৰয়োজন হয় কেনেকৈ দাম লয় যদি চাব বিচাৰে আপোনালোকে মোক কমেণ্ট কৰিব মই চেষ্টা কৰিম দিবলৈ আৰু শেষত মোৰ ভিডিঅ'টো সমাপ্ত কৰোঁ আৰু কেকৰ যিটো ডেক'ৰেশ্যন এনেকৈ কৰিলোঁ যদি ভাল লাগিলে তেনেহ'লে এটা লাইক কৰি দিব প্লিজ আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ পুনৰ এক নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আজিলৈ বাই বাই